Hi friends, welcome to my channel Susma Vlogs. আজি ৰাতিপুৱাতে মই এই মোৰ ফুল গিজোপাৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ। হেয়া চাওকচোন পনচেটিয়া গিজোপা ইমান ধুনীয়াকৈ ফুলিছে নহয়, কিন্তু মোৰ পিছফালে হে আকৌ এয়া মোৰ বেলকনিত এয়া এইফালে এইজোপা খুব ধুনীয়া কালাৰ ফুলিছে। আকৌ এইজোপা লিপষ্টিক প্লেনজোপা, এইজোপা 1000 প্লেন, এইফালে এইজোপা মোৰ বৰবিলাহী দিছোঁ। কি হয় নাজানো, বান্দৰে কিমান দূৰ ৰাখে আৰু আজি ব্লগটো মই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। এয়া মই ৰাতিপুৱাতে আজি ছানডে মোৰ গা ধুই আহিলোঁ, একাপ লাল চাহ খালোঁ। লাল চাহ খায়ে পাৰ্চিয়ে গা ধুবলৈ গৈছে। এওঁ ওচৰতে অকণমান এজন পেচেণ্ট আছে, তেওঁক চাবৰ কাৰণে গৈছে। আৰু আজিনো দেওবাৰ দিনটো আমি কেনেকৈ কটাওঁ, আৰু মই বহুত দিন ব্লগো কৰা নাই, দেৱালীতো ব্লগ কৰা নগ'ল, পাৰ্চি গা বেয়া আছিলে কাৰণে। আৰু আজি দেওবাৰ দিনটোনো আমি কেনেকৈ কটাওঁ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এয়া মোৰ ঠাকুৰ ঘৰ, এইফালে এয়া হাঁহি, এয়া এইফালে মোৰ আগফালৰ ফুলখিনি খুব ধুনীয়া হৈছে, কিন্তু ফুল ফুলা নাই আৰু পূৰা গ্ৰীণনেছখিনি, ইনডোৰ প্লেণ্টখিনি। এয়া অকণমান ফুলখিনি নেদেখালে মোৰ ভালেই নালাগে। আৰু এইখিনি ফুলখিনি মোৰ এইকেইজোপা যে কি ধুনীয়া হৈছে নহয়, মা কৰি ঘূৰি ফুৰিছে। আজি হাঁহিয়ে থাকে আৰু আমাৰ হাঁহিয়ে ন। আৰু শিলযোৰ কি হ'ল হাঁহি? হা, আজি ৰাতিপুৱাতে মাছ আহিছিল, মই পাভ মাছ কেইটামানো ৰাখিছোঁ মোৰ কাৰণে। পাৰ্চিয়ে কিমান সম্ভৱ খাই মই নাজানো, তাই দেখিয়ে মোক ক'লে যে মা মোক দুটা ভাপত দি দিবা, কিন্তু মই আকৌ তেতেলী দি পাভ মাছ খাই খুব ভাল পাওঁ। আৰু আপোনালোকক মই ৰেচিপিটো যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিম। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। মই আপোনালোকক আকৌ বহুত দেৰিকৈহে লগ পাইছোঁ। এয়া মই ৰাতিপুৱাই যে পাভ মাছ লৈছোঁ বুলি কৈছিলোঁ, সেয়া পাভ মাছে। আৰু এইফালে এয়া মই অকণমান সৰিয়হ, কাজু দুটামান, বিলাহী, ধনিয়া, জলকীয়া এয়া অকণমান পেষ্ট কৰি লৈছোঁ। এয়া পাৰ্চিৰ কাৰণে মই 2-3টামান ভাপত দিম। এইফালে এয়া মই টিফিন এটাতে ভাপত দিম, মানে প্ৰেছাৰত দি দিম। আৰু এইফালে অকণমান মটৰ পনীৰ বনাবৰ কাৰণে মছলাখিনিও ৰেডি আছে। এইফালে অকণমান জিৰা ৰাইচ বনাইছোঁ, এইফালে অকণমান দাইল পাতি দিছোঁ। আৰুনো কি বনাওঁ আপোনালোকক দেখাই থাকিম। খুব ধুনীয়াকৈ মই মেৰিনেট কৰি, প্ৰেছাৰটোৰ চাউণ্ড আহি আছে, হুইচেল বাজি আছে, এনেকৈ মেৰিনেট কৰি টিফিনটো ইয়াত বন্ধ কৰি পেলাই মই এনেকৈ প্ৰেছাৰতে বহাই দিম। অকণমান পানী দিছোঁ, এডাল ষ্টেণ্ড দিছোঁ। এয়া মা আৰু এওঁৰ কাৰণে মই মটৰ আৰু পনীৰ বনাইছোঁ। কাৰণে পাভ মাছ এয়া মই ফ্ৰাই কৰি থৈছোঁ আছোঁ। আৰু এইফালে মই আলু দুটাও বইল কৰি লৈছোঁ। এয়া মই অকণমান তেতেলী দি বনাম। অকণমান তেতেলী গৰম পানীত ভিজাই ৰাখিছোঁ। তেতেলী দিয়া পাভ মাছ পূৰা বককৈ উতলি আছে, আৰু ইমান ধুনীয়া হৈছে কালাৰটো চাওকচোন। এতিয়া মোৰ মানে অকণমান সিজাৰ পিছত মই 2টা কেঁচা জলকীয়া ইয়াতে কাটি দিছোঁ, কাৰণ মইহে খাম। আৰু খুব ধুনীয়া লাগে খাবলৈ, আপোনালোকেও বনাবচোন তেতেলী অকণমান দি পেলাই। এয়া মই অমিতা জালুকীয়া দি লোকেল চিকেন বনাই আছোঁ। এইফালে এয়া কিন্তু চিকেন মই কালি ৰাতিয়ে বনাইছিলোঁ, আমি পাৰ্চি মই অলপ খালোঁ আৰু অলপ থাকি গ'ল। এতিয়া অকণমান মই গৰম কৰি লৈছোঁ। এয়া আজি মোৰ ডিনাৰত আছে, এইফালে এয়া জিৰা ৰাইচ, চালাড, প্লেইন ডাল, এইফালে লোকেল চিকেন, অমিতা জালুকীয়া, এইফালে পনীৰ মটৰ, এইফালে আছে পাভ মাছ ভাপত দিয়া, এইফালে মোৰ কাৰণে পাভ মাছ তেতেলী দিয়া। আজি এয়া ডিনাৰ। এতিয়া সময় 3টাই বাজিলে, আৰু এইফালে এওঁ শুই আছে উৱা মাৰি, এইফালে পপীহঁতে পাৰ্টি খাই আহিছে, এইফালে কিটি মিটি, সেয়া মা। আমি এতিয়া খাই লওঁ, আকৌ আপোনালোকক লগ পাই আছোঁ।